এয়া চাহ একাপ লৈ বহিছোঁ বুজিছে, এইটোৱে টাইম মোৰ মেল মৰা। মই মানে ভাবিছোঁ অসমৰ মানুহখিনিয়ে ইমান বছৰ বইল খাইছে ধৈৰ্য্যৰ ফল মিঠা বুলি নকয় জানো, এতিয়া লাষ্টত শেষতেকে 2026ত আপোনালোকে তেল অকণমান পাব। তো আপোনালোকে জানে আকৌ দেই, মাথাতে লগাই নে তেলখিনি, হাতে ভৰিয়ে লগাই নে শাক ভাত খায় নাই। মই আকৌ আপোনালোককনো কিনো ক'ম, মই আকৌ ঘৰলৈ গ'লে মানে আমাৰ মায়ে মানে তেলটো পাবলৈ নাইকিয়া, মায়ে আকৌ ঘৰে হাঁহ এটা মাৰিছোঁ, ঘৰে কুকুৰা এটা মাৰিছোঁ, ধান খোৱা হাঁহ কুকুৰা হয় আই, তাৰপৰাই তেল ওলাব এনেকৈ বুজিছে। এতিয়া মাক ক'ম বোলো সেই হাঁহ কুকুৰাবোৰ মই মাৰি পেলাই খুৱাইছ, তাত বোলো তেল অকণমান বেছিকৈ দিবি দেই। মানে আমাৰ মা আকৌ পুৰণা দিনৰ মানুহ নহয়, সেই সূতা, সেই কম্বল, আঁঠুৱা, দমকল সেইবোৰ মানুহকে ভাল পায় বুজিছে। সেইবোৰ বিতৰণ কৰিছিলে নহয় আগতে, এই মানুহক ভাল পায়। মই এতিয়া ডাঙৰ ফটো এখন বনাই মেলি ফুল এপাহ বনাই বেৰতে লগাই থৈ আহিম, কম বোলো এনেকৈ টিপিবলৈ যেতিয়া যাবি বোলো ফুলপাহ চাই যাবি আকৌ দেই, লাষ্টত বোলো ক'ব বোলো তহঁতি নমখ হাৰাম হয় তেল হাৰামো হয় বোলো, হয়নে।